আপোনালোকৰ সকলোৰে খবৰ ভালনে? নিশ্চয় ভালে চাগে। বৰ্তমান ময়ো ভালে আছোঁ। আৰু এতিয়া মই সাজি-কাচি ওলাইছোঁ কাৰণ এঠাইলৈ ফুৰিবলৈ গৈ আছোঁ। ক'ত গৈ আছোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চালে গম পাব। আৰু আজি হ'ল ৰবিবাৰ, তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকক। এতিয়া আমি গৈ আছোঁ। হাজবেণ্ডে গাড়ীখন লৈ আহিছে কাৰণ আমাৰ মানে ৰাস্তাটো ঘৰলৈ গাড়ী নাযায় কাৰণ ৰাস্তাটো অলপমান সৰু হয়। বাকী আপোনাৰ স্কুটি বাইক এইবোৰ যায়, কিন্তু গাড়ীখন নাযায়। সেইবাবে গাড়ীখন মানে আমাৰ এখন দোকান আছে গিৰিলৈ, সেই দোকানখনৰ পিছফালে মানে গাড়ীখন থৈ দিয়া হয়। ক'ৰবাত গ'লে গাড়ীখন এনেকৈ হাজবেণ্ডে লৈ আনে আৰু স্কুটিখন দোকানত থৈ বা বাইকখন দোকানত থৈ গাড়ীখন লৈ আনে। আৰু এজন হ'ল হাজবেণ্ড, তেওঁ মোবাইলত গান লগোৱাত বিজি। মই গানটো কি গান শুনিছিলোঁ আমি সেই গানটো বাৰু নিদিলোঁ কাৰণ কপিৰাইট আহি যাব বুলি ভয় লাগে যে, সেইবাবে নিদিলোঁ। এই ৰাস্তাটো দেখিছেনে কিমান সৰু? মানে গাড়ীখন নাযায়, ইমান সৰুও নহয়, মানে অহা যোৱা কৰিব ভাল বা বাইক চাইক স্কুটি এইবোৰ যায়, কিন্তু আপোনালোকৰ মানে ডাঙৰ গাড়ী নাযায় আৰু। তেনেহ'লে আমি গৈ থাকোঁ। এতিয়া আমি গৈ আছোঁ আৰু অলপ আগত মোৰ দাদাৰ ছোৱালীজনীৰ মা তেওঁলোকো উঠিব কাৰণ তেওঁলোকো যাব। আৰু আমি গৈ আছোঁ মোৰ মাৰ মামাৰ ঘৰত, মানে মোৰ মাৰ মামাৰ ঘৰ হ'ল লখৰ আৰু মামাৰ ল'ৰা মোৰ মামা হয়। তেওঁৰ মানে এজনী ছোৱালী জন্ম পাইছে, তাকে আমি খবৰ ল'বলৈ গৈ আছোঁ। আৰু আজি হ'ল তেওঁৰ ছোৱালীজনী জন্ম পোৱা মানে আজি 19 দিন হ'ল, তাকে মানে আজি আহুজীয়া নাম পাতিছে, সেইবাবে গৈ আছোঁ। আৰু এতিয়া আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো শেষলৈ। এয়া মাহঁত ৰখি আছে, এতিয়া উঠিব আৰু। আমি গাড়ী পৰা নামিলোঁ, মানে মামাহঁতৰ ঘৰ আহি পালোঁ আৰু। এয়া ককাহঁতৰ মানে ঘৰৰ ওচৰতে এনেকুৱা মাটিৰে মানে মূৰ্তি বনাই, ভগৱানৰ মূৰ্তি সেইবোৰ আছে, তাকো আপোনালোকক দেখুৱাই দিলোঁ। আৰু এয়া ককাহঁতৰ মানে ভাড়া ঘৰত মানে এজনী মানে ভাটৌ চৰাই দেখিলোঁ, তাকো দেখুৱাই দিলোঁ। আৰু এতিয়া আমি আহিয়ে চাহ খালোঁ। চাহৰ লগত আপোনালোকৰ ভুজিয়া, নিমকি, নাৰিকল লাৰু, মিঠাই সেইবোৰ আছিলে, খালোঁ আৰু। ইফালে আইসকলো আহিলে, তেওঁলোকে নাম ধৰি আছে। আইসকলৰ নাম শেষ হ'ল, আমাক প্ৰসাদ খাব দিছে, এতিয়া আমি প্ৰসাদ খাই আছোঁ। এয়া আমাৰ টিকলি দুজনী খেলি আছে, এজনী হ'ল মোৰ ছোৱালী আৰু এজনী হ'ল মোৰ মাহীৰ ছোৱালী। আৰু আমাৰ মানে মামাৰ ছোৱালীজনী দেখুৱাব নোৱাৰিলোঁ কাৰণ তাই যিহেতু এতিয়া জন্ম পাইছেহে, আৰু মানে মোৰ অলপমান চৰ্দি হৈ আছে, সেইবাবে তাইক কোলাত নল'লোঁ কাৰণ যিমান যি হ'লেও যিটো পৰিস্থিতি হৈ আছে মানে ল'বলৈ বেয়া লাগিল। তাই যিহেতু এতিয়া বহুত সৰু হৈ আছে, আপোনালোকে বেয়া নাপাব আৰু। হাই ফ্ৰেণ্ডছ, আমি এই জাষ্ট ঘৰ আহি পালোঁ। আৰু আহি মানে আমি ভাত পানী খাই লৈ ঘৰ আহি গ'লোঁ আৰু। ভিডিঅ' বেছি তাতে মানে ভাত পানী খুৱাই এইবোৰ ভিডিঅ' কৰি নাথাকিলোঁ কাৰণ মানুহ বহুত আছিলে আৰু ভিডিঅ' কৰিব ভাল নালাগিল, লাজো লাগিলে, সেইবাবে নকৰিলোঁ। আৰু এতিয়া মই অলপমান গৰম পানী কৰি ভৰি হাত ধুই লৈ টিকলিজনীকো ভৰি হাত ধুৱাই দিওঁ। আৰু হয়তো মই ভিডিঅ'টো আজি দিব নোৱাৰিম, অহাকালি দিব পাৰিম কাৰণ মূৰটো মানে অলপমান বিষাইছে, কাৰণ বাহিৰৰ পৰা আহিলে মূৰবোৰ এনেও বিষায় মোৰ। আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ এটা লাইক কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চাইডত থকা বেল আইকন বেলটো অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে। তেনেহ'লে আজিলৈ আহিছোঁ, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ।